Hello students, so আজি এই ভিডিওটো তোমালোকে গম পাবা যে কেনেকৈ তোমালোকে ৰেকৰ্ডেড ভিডিওছবোৰ চাবা বা তোমালোকে যদি কোনোবা এটা ক্লাস মিস কৰিলা সেই মিস কৰা ক্লাস গিটা কেনেকৈ চাবা ঠিক আছে সো তাৰ কাৰণে প্ৰথমতে তোমালোকে এয়া নিজৰ বেটচটো চাই লোৱা ধৰি লোৱা তুমি ক্লাস 10 লাচিত বেটচত আছা বা ক্লাস 9ত আছা এতিয়া মই যদি ক্লাস 10ত আছো কেনেকৈ চাওঁ সো ফাৰ্ষ্টত দেখিলা এয়া তোমাৰ ইংলিশ স্কুল খালে এতিয়া একেবাৰে ওপৰত দেখিছানে ইংলিশ টেক্সটবুক বুলি লিখা আছে ক্লাস 10 ইয়াত ক্লিক কৰি দিয়া লগে লগে এখন মেনু ওলাব দেখিলা এই মেনুখনত একেবাৰে তলত চোৱা Class X live classes দেখিলা class 10 live classes লিখা আছে এই class 10 live classes ক্লিক কৰি দিয়া দে class 10 live ক্লিক কৰাৰ লগে লগে ইংলিশত দেখিছানে ম্যাথমেটিক্স সায়েন্স গতিকে এইগিটা সাবজেক্টৰ এতিয়া লাইভ হৈ গৈছে এইগিটা তোমাৰ ইয়াত আপলোড কৰি থোৱা আছে এতিয়া তুমি কি কৰিবা যে নোটছ খিনি কেনেকৈ ডাউনলোড কৰিবা তাক চাবলৈ এগেইন class 10 live classত আহা দা ইংলিশৰ যোনখিনি নোটছ আছে এতিয়া এই সেকেন্ড পাৰ্টটো দেখিছা পিডিএফ লিখা আছে ইয়াতে লেফট সাইডে এই পিডিএফত তুমি যদি ক্লিক কৰা PDF to খুল খাই যাব এয়া দেখিলানে কেনেকৈ উলাই গৈছে সো এনে ধৰণে PDF খিনি ইয়াতে পাই যাবা এটা তুমি ডাউনলোড কৰিব বুলি গলে ৰাইট সাইডে ইয়াত ডাউনলোড বাটনটো আছে ডাউনলোড কৰি থৈ দিবা ঠিক তেনেকৈ তোমালোকে PDF to চাব পাৰিবা নোটছ খিনি পাই যাবা আৰু এট দা সেম টাইম ভিডিও খিনি চাব পাৰিবা আৰু ধ্যান ৰাখা যে নোটছ খিনি তোমালোকে নিজে বহিত লিখি লবা যাতে তোমালোকৰ বেটাৰ আন্ডাৰষ্টেণ্ডিং হয় ঠিক তেনেকৈ বাকি কিটা সাবজেক্টৰ এয়া দেখিছা এনেকৈ চাব পাৰিবা এতিয়া তোমালোকে যদি ভাবা যে মই আগৰ ৰেকৰ্ডেড সেশন চাও ক্লাস 10 ইংলিশ টেক্সটবুকৰ ৰেকৰ্ডেড সেশন এয়া চোৱা প্ৰত্যেকটো চেপ্টাৰ ওয়াইজ তোমাৰ আপলোড কৰি থোৱা আছে ঠিক আছে তুমি এগিটা চাব পাৰা আৰু ঠিক তেনেকৈ ইংলিশ গ্ৰামাৰ বাকি কিটা সাবজেক্টৰ গুটেখিনি ভিডিওস এনেকৈ চেপ্টাৰ ওয়াইজ আপলোড কৰি থোৱা আছে চোৱা ঠিক আছে সো অল দ্য বেষ্ট আৰু এতিয়া চাও হা তোমালোকে ক্লাস 9 ৰ লাচিত বেটছৰ কেনেকৈ ৰেকৰ্ডেড ভিডিও চাবা তাৰ কাৰণে ইয়াত ক্লিক কৰা তোমালোকৰ বেটছটোত এতিয়া দেখিবা তোমালোকৰ লাইভ ভিডিওস ডাইৰেক্ট ধৰিলা সায়েন্সৰ আছে সায়েন্সৰ যি লাইভ ভিডিওস হল ডাইৰেক্ট ইয়াতে পাই যাবা ঠিক আছে সো আমাৰ চাৰিগহৰ বস্তুবোৰ এটা লাইভ হৈ গল ইয়াত এই তিনটা অলৰেডি ৰেকৰ্ডেড ভিডিওস আৰু এটা তোমাৰ লাইভ ভিডিও যে দেখিছানে লাইভ লিখা আছে সো হে লাইভৰ ভিডিও তোমাৰ হয়তো নামটো কিটাবা বেলেগো থাকিব পাৰে বাট এনে ধৰণে গুটে সাবজেক্ট কিটা পাই যাবা আৰু বেলেগ সাবজেক্ট চুজ কৰিবলৈ এতিয়া ইংলিশ টেক্সটবুক যদি চুজ কৰা এয়া দেখিছানে ইংলিশ টেক্সটবুকত তেনেকৈ ওলাই আছে চেপ্টাৰ ওয়াইজ ঠিক তেনেকৈ ইংলিশ গ্ৰামাৰ ইয়াত পাই যাবা ঠিক আছে সো এনেকৈ তুমি গুটেকিটা ভিডিও চাব পাৰিবা অল দ্য বেষ্ট হেল্লো ষ্টুডেন্টস সো আজি এই ভিডিওটো তোমালোকে গম পাবা যে কেনেকৈ তোমালোকে ৰেকৰ্ডেড ভিডিওছবোৰ চাবা বা তোমালোকে যদি কোনোবা এটা ক্লাস মিস কৰিলা সেই মিস কৰা ক্লাস গিটা কেনেকৈ চাবা ঠিক আছে সো তাৰ কাৰণে প্ৰথমতে তোমালোকে এয়া নিজৰ বেটচটো চাই লোৱা ধৰি লোৱা তুমি ক্লাস 10 লাচিত বেটচত আছা বা ক্লাস 9ত আছা এতিয়া মই যদি ক্লাস 10ত আছো কেনেকৈ চাওঁ সো ফাৰ্ষ্টত দেখিলা এয়া তোমাৰ ইংলিশ স্কুল খালে এতিয়া একেবাৰে ওপৰত দেখিছানে ইংলিশ টেক্সটবুক বুলি লিখা আছে ক্লাস 10 ইয়াত ক্লিক কৰি দিয়া লগে লগে এখন মেনু ওলাব দেখিলা এই মেনুখনত একেবাৰে তলত চোৱা Class X live classes দেখিলা class 10 live classes লিখা আছে এই class 10 live classes ক্লিক কৰি দিয়া দে class 10 live ক্লিক কৰাৰ লগে লগে ইংলিশত দেখিছানে ম্যাথমেটিক্স